কিন্তু 4টা বাজি গ'ল ন 4টা বাজি গ'ল জলকীয়া পিছে আজি আচাৰৰ জলকীয়া দিছোঁ এয়া মছলাদাৰ আচাৰৰ জলকীয়া আলু বইল লগতে বেঙেনা পোৰা আৰু পিঁয়াজ আজি মই পোৰা নাই এয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি দিছোঁ মছলাদাৰ জলকীয়া আচাৰৰ লগত আজি মই একো নানিলোঁ বিয়া চিয়া খাই আছে বাবু মাছ মাংস খুৱাই হৈছে কালি যোৱাকালিৰ বিয়াখনত একদম হাঁহৰ মাংস খুব সোৱাদ হৈছিল আৰু এয়া গৰম আছে আজি এয়া জলকীয়া আচাৰৰ জলকীয়া দিছোঁ আলু বইল লগত এয়া পিঁয়াজ মই ফ্ৰাই কৰিছোঁ আজি এয়া দালি ভাত লৈছোঁ দালি একদম সাধাৰণকৈ বনাইছোঁ তেল মছলা মাছ মাংস এইফালে বিয়া পাৰ্টি এনেকৈ খানা খোৱা হৈ আছে সেইকাৰণে এতিয়া আৰু মই আজি এনেকৈ বেঙেনা পোৰা জলকীয়া আচাৰ এয়া বঢ়িয়া টেষ্টি হ'ব আজি এনেকৈয়ে হ'ব নিৰামিষ জলকীয়াটো আনি দিছোঁ জ্বলা হ'ব বাবু খাব বাচ্চা আচলতে আমি ল'ৰা ছোৱালী যি অভ্যাস কৰোঁ সেয়াই হয় আমাৰ মাক বাপেকৰ হাতত সদায় আমি কি খুৱাইছোঁ কেনেকৈ কৰিছোঁ কি শিকাইছোঁ ভাল হ'লেও মাক বাপেকৰ যদি কিবা কাৰণত বেয়া হয় সেইটোও কিন্তু মাক বাপেকৰ পৰাই আৰম্ভ হয় ল'ৰা ছোৱালী কেতিয়াও জন্মতে মই বেয়া হ'ম মই ভাল হ'ম এইটো হৈ নাহে আমাৰ সদায় আমাৰ নিজৰ হাতত ল'ৰা ছোৱালী আজি এনেকৈয়ে দিছোঁ সি এনেকৈ ধুনীয়াকৈ খাই উঠিব এয়া আলু বইল আৰু এয়া বেঙেনা পোৰা এতিয়াতো ঠাণ্ডা দিন পৰিছে জুই আৰু থাকে আমাৰ গাঁৱত পানী চানী গৰম দি থাকোঁ এই বেঙেনা পৰিছোঁ জুইত ভাত একদম সাধাৰণ আৰু পিঁয়াজ জলকীয়া এইবোৰ নেমু চেমু আৰু নলওঁ আজি এনেকৈয়ে দৌৰা দৌৰি 4:10 হ'ল এতিয়া আৰু এই 4টা বজাত মোৰ এয়া হ'ল দুপৰীয়াৰ আহাৰ